বহুত ভাল লাগিছে জুইৰ উম লৈ পেলাই ধুনীয়া গন্ধ আহিছে হেল্ল' এভৰিৱান আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ আজি অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই বনাবলৈ লৈছোঁ জলফাই আচাৰ এয়া দেখিছে জলফাই প্ৰায় মই 2 কেজি মান জলফাই লৈছোঁ জলফাইখিনি মই কেনেকৈ মানে প্ৰথমতে সিজাই লওঁ আপোনালোকক দেখাম জলফাইখিনি মই গোটেইখিনি বৈয়ামত ভৰাই দিছোঁ যিহেতুকে মই যেতিয়া হ'লেও মানে চিলিকা প্ৰায় নিমখত তেতিয়া হ'লেও এইটো বৈয়ামতে কৰোঁ আৰু আজি মই জলফাইখিনি এইটো বৈয়ামতে মই ভৰাইছোঁ জলফাইকেইটা বৰ ডাঙৰ ডাঙৰ দেখিছেনে বাৰু আৰু বহুতে সিজায়ো বনায় কিন্তু মই নিমখত দিহে মই সিজালে মানে ভাল পাওঁ এটা নাইটৰ কাৰণে মই এইদৰে নিমখতে সানি মই থৈ দিম আৰু অহা কাইলৈহে আকৌ ৰ'দত দিম এটা দেখিছে মোৰ ভৰোৱা হৈ গ'ল এতিয়া এইখিনি মই নিমখ দি দিম অলপ নিমখ অলপ বেছিকৈ দিব লাগে যাতে নিমখখিনি পূৰা সোমাই যায় জলফাইখিনিত আৰু এয়া দেখিছে নিমখ প্ৰায় মই 5-6 চামুচ মানে দিছোঁ এতিয়া এনেদৰে দিলে মানে জলফাইখিনিত পূৰা নিমখ হৈ যায় সোমাই যায় আৰু খাবলৈ ভাল হয় সেইটো কাৰণে নহ'লে ডাইৰেক্ট যদি আমি বইল কৰোঁ তেতিয়াহ'লে খাবলৈ ইমান সোৱাদ নহয় দেখিছে নিমখ যেতিয়া দিয়াৰ পিছত এনেদৰে লৰাই দিম তল ওপৰ কৰি দিম যাতে গোটেই পানীখিনি ওলাই যায় জলফাইৰ পৰা আৰু নিমখখিনি যাতে সোমাই যায় এইখিনি মোৰ হৈ গ'ল এইখিনি মই আজি নিশাৰ কাৰণে এনেদৰে থৈ দিম অহা কাইলৈ আকৌ ৰ'দত দিম এয়া দেখিছে মোৰ জলফাইখিনি নিশা আৰু এটা ৰ'দ দিছিলোঁ আৰু ৰ'দটো যিহেতুকে বেছি টান হোৱা নাছিলে সেইবাবে ৰ'দটো অলপ ডাৱৰীয়া বতৰ থকাৰ কাৰণে ভালকৈ মানে নিসিজিলে এয়া চাওক দেখিছেনে কোমল হোৱা নাই আৰু কোনোবা কোনোবা কেঁচা কেঁচা টাইপৰতো মই সেইকাৰণে ভাবিছোঁ এইখিনিক মানে অকণমান গৰম কৰি দিওঁ আৰু এক্সট্ৰা পানী নিদিওঁ মই এই জাৰত থকা পানীখিনিকে দি দিম এক্সট্ৰা পানী দিলে বেয়া হ'ব এই তাৰে পৰা জলফাইৰ পৰা ওলোৱা পানীখিনিতে মই এইখিনি অকণমান গৰম কৰি ল'ম এইখিনিক এতিয়া অলপ মই ঢাকনি লগাই থৈ দিম যাতে পূৰা ভাপ হৈ যায় আৰু সিজি যায় জলফাইখিনি সেইটো কাৰণে অলপ দেৰি ঢাকি থৈ দিছোঁ আৰু এয়া দেখিছেনে মোৰ জলফাইখিনি অলপ অলপ ফাট মেলিছে এটা হৈ গ'ল এইখিনি মই ৰ'দত দি দিম এতিয়া আৰু এয়া দেখিছে আমাৰ লাও চাং এই লাও চাঙৰ ওপৰতে মই জলফাইখিনি শুকুৱাই দিম লগতে মই জলফাই আচাৰত দিবলগীয়া মছলাখিনিও মই ধুই ল'লোঁ মছলা জলকীয়া এইখিনি ধুই মেলি মই এতিয়া ৰ'দত দি দিম এইখিনিও আৰু মই পিছত শুকুৱাই যোৱাৰ পিছত মিক্সিত খুন্দি ল'ম আৰু এয়া দেখিছে মোৰ জলফাইখিনিও শুকাই গ'ল আৰু মছলাখিনিও শুকাই গ'ল এতিয়া মই আজি মোৰ পকা কিচেনত মই আজি ভিডিঅ' বনা নাই আজি মোৰ কেঁচা জুইশালতেই মই আজি আচাৰখিনি বনাম বুলি ভাবিছোঁ যিহেতুকে ৰাতি বনাইছোঁ আৰু ৰাতি ঠাণ্ডা বহুত পৰিছে আমাৰ এইফালে সেইটো কাৰণে মই ভাবিছোঁ যে জুই পুৱাই আচাৰখিনি বনাওঁ বুলি এতিয়া আমি কেৰাহী বহাই তেল অলপ দি দিছোঁ আৰু তেলখিনি গৰম হোৱালৈকে মই তেতিয়ালৈকে মছলাখিনি মিক্সিত খুন্দি ল'ম আৰু জলকীয়াখিনিও খুন্দি ল'ম আৰু এয়া দেখিছে মোৰ তেলখিনিও গৰম হৈ আহিলে আৰু এতিয়া মই অকণমান দেৰি ঠাণ্ডা হোৱাৰ বাবে ইয়াক নমাই দিম আৰু তেলখিনি ঠাণ্ডা হোৱালৈকে মই মছলাখিনি আৰু হালধিখিনি ৰেডি কৰি ল'ম ভাল দেখিছে আনি থৈছোঁ আৰু দিব লাগিব হালধি আৰু এয়া দেখিছে আমাৰ ঘৰৰে বাৰীৰ খুন্দাই থোৱা হালধি এইখিনি দি ল'ম 2 চামুচ আৰু মই অলপ নিমখ লৈছোঁ অলপ কমকৈ লৈছোঁ 2 চামুচ লৈছোঁ কাৰণ মই জলফাইখিনি বইল কৰোঁতে মই নিমখ দিয়া আছে সেইটো কাৰণে নহ'লে বেছি নিমখ দিলে নিমখ চোকা হৈ যাব আৰু শুকান জলকীয়াখিনি দেখিছিলে সেইখিনি মই মিক্সিত খুন্দি ল'লোঁ আৰু মছলাখিনিও মই খুন্দি ল'লোঁ বেছি বিহিলে অলপ মানে গোটা গোটাকৈ খুন্দিব লাগে তেতিয়া খাবলৈ ভাল হয় আৰু ইফালে জলফাইখিনি মই আপোনালোকক ফলাটো নেদেখুৱালোঁ থাকি গ'ল ফলাটো দেখুৱাবলৈ মই এইখিনি ফালি লৈছোঁ অলপ এয়া দেখিবলৈ পাইছে অলপ ফাট মেলিছে এনেদৰে ফাট মেলিলে মানে নিমখ মছলাখিনি সোমাই যায় তেলবিলাক তেতিয়া খাবলৈ বেছি টেষ্টি হয় দেখিছেনে মই ফালি লৈছোঁ আপোনালোকেও ফালি ল'ব আৰু এই ঠাণ্ডাৰ সময়ত যিহেতুকে জুইৰ উম লৈ কামখিনি কৰি আছোঁ বহুত ভাল লাগিছে জুইৰ উম লৈ পেলাই আৰু ইয়াৰ ঠাণ্ডাৰ মাজতে আৰু আচাৰখিনিও মই বনাই ল'ম বুলি ভাবিছোঁ সেইকাৰণে ইয়াৰ গোটেইখিনি ৰেডি কৰি লৈছোঁ বনাম আৰু এতিয়া ঠাণ্ডা হৈ গ'ল প্ৰায় তেলখিনি এতিয়া মই মছলাখিনি দি লৈছোঁ
গোটেই মছলাখিনি মিক্স কৰি থোৱা মছলাখিনি দি লৈছোঁ। সৰিয়হ আছিলে, আপোনালোকক দেখুৱাবলৈ নহ'ল কি মছলা আছিলে। গোটা সৰিয়হ আৰু ধনিয়া, জিৰা আৰু ক'লা জিৰা আৰু আজৱাইন এইবিধেই মছলা দিছিলোঁ মই। এতিয়া জলফাইখিনি ঢালি মিক্স কৰি দিম যাতে জলফাইখিনি পূৰা মিক্স হৈ যায়। ধুনীয়া গোন্ধ আহিছে। আৰু এয়া দেখিছে মোৰ আচাৰখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাত মই বৈয়ামত ভৰাই দিছোঁ। এইখিনি ইমান ধুনীয়া কালাৰ হৈছে চাওকচোন। আকৌ ডাঙৰ বৈয়াম নাছিলে, সেইটো কাৰণে 3টা বৈয়ামত ভৰাব লগা হ'ল। এইখিনি কালিৰ পৰা আৰু এইখিনি সদায় ৰ'দত দিম আৰু এসপ্তাহ ৰ'দত দিলে খোৱাৰ উপযোগী হৈ যাব এইখিনি। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।